মই অৰ্চনা শৰ্মা লাইছা ডান্স একাডেমীৰ সঞ্চালিকা আৰু যোৰহাটৰ লাইছা ডান্স একাডেমীৰ দ্বিবাৰ্ষিক অনুষ্ঠান সম্পন্ন। সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হলত উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হ'ল লাইছা ডান্স একাডেমীৰ দ্বিবাৰ্ষিক অনুষ্ঠান। এই দ্বিবাৰ্ষিক অনুষ্ঠানটি অভ্যন্য নামেৰে নামকৰণ কৰা হয়। উল্লেখযোগ্য যে লাইছা ডান্স একাডেমীৰ কণ কণ শিক্ষাৰ্থীসকল যিসকলে সঞ্চালিকা তথা নৃত্যশিল্পী অৰ্চনা শৰ্মাৰ তত্ত্বাৱধানত শিকি অহা ভাৰত নৃত্যৰ লগতে বিভিন্ন নৃত্যৰ পৰিৱেশনেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটিৰ শিশু শিল্পীসকলে নিজৰ দক্ষতা আৰু নিষ্ঠা প্ৰদৰ্শন কৰাৰ লগতে নৃত্যৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ এক সুন্দৰ প্ৰতিফলন ঘটায়। এই অনুষ্ঠানৰ জৰিয়তে নৃত্যশিল্পীৰ উন্নয়নৰ লগতে যোৰহাট তথা সমগ্ৰ অসমৰ সংস্কৃতি জগতলৈ এটি বিশিষ্ট প্ৰয়াস দৰ্শোৱা হয়। এই অনুষ্ঠানটিত নৃত্যকলাৰ লগত দীঘলীয়া সময় ধৰি জড়িত থকা কেইজনমান সাংস্কৃতিক কৰ্মীক বিশেষভাৱে সন্মানিত কৰা হয়, যাৰ জৰিয়তে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগায়। সাংস্কৃতিক এই সন্ধিয়াটোত উপস্থাপক হিচাপে উপস্থিত থাকে বিশিষ্ট ঘোষক ৰঞ্জন শৰ্মা, যিয়ে নিজৰ মাধুৰ্যপূৰ্ণ ভাষণেৰে অনুষ্ঠানটোক অধিক ৰসাল কৰি তোলে। শিল্পীসকলৰ আন্তৰিক প্ৰচেষ্টা, সঞ্চালিকা অৰ্চনা শৰ্মাৰ নিষ্ঠা আৰু দৰ্শকৰ উৎসাহেৰে অনুষ্ঠানটো এক সাফল্যমণ্ডিত ৰূপ লয়। এই ধৰণৰ অনুষ্ঠানে সমাজৰ নৃত্য আৰু সংস্কৃতিৰ প্ৰতি গঢ়ি তোলে সজাগতাৰ লগতে উদীয়মান শিল্পীসকলক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। মই অৰ্চনা শৰ্মা লাইছা ডান্স একাডেমীৰ সঞ্চালিকা আৰু আজি আমাৰ 2য় নম্বৰ বাৰ্ষিক অনুষ্ঠান অনুষ্ঠিত হৈছিলে থিয়েটাৰ হলত অভিয়ানা নামেৰে আমি অনুষ্ঠানটো পাতিছিলোঁ আৰু আমাৰ অনুষ্ঠান ভাগত অৰ্ধশতাধিক ছাত্ৰীয়ে পৰিৱেশন কৰিছিলে আৰু ইয়াত আমাৰ ভাৰত নাট্যম, কথক, সৃষ্টিশীল আৰু সত্ৰীয়া নৃত্যৰ পৰিৱেশন কৰিছিলে আৰু আমাৰ একাডেমীটো জেল ৰোড জোনাকী সংঘৰ সমীপতে অৱস্থিত। ইয়াত আপোনাৰ ভাৰত নাট্যম, ক্ৰিয়েটিভ ডান্স নতুনকৈ কথক আৰু শাস্ত্ৰীয় গীতৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াত আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰত নাট্যম, ছেমি ক্লাছিকেল, কথক ফিউজন আৰু ৱেষ্টাৰ্ণ। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।